হৈ গ'ল চালো প্ৰাইভেট থানা খোলে হয় কি হয় কাণত ধুই আঁঠুকাঢ়ি আজিৰ পৰা এনেকুৱা ভুল নকৰো বুলি কওক তা মই আগতে বহুত বাৰ বাচি থৈছিলো এয়া চাওক এক লাথ মাৰিম বাহিৰত চিটিকি পৰিবি চবফালে মই বুজিছো আপোনাৰ পৰা বুজিছো চাহ পৰা বুজিছো আৰু শুনক এইবিলাক অসভ্যালি নেৰিলে কথা কিন্তু বেয়া হ'ব চৰি ছাৰ মই ডিউটি ইয়াতে কৰিম মই আজি বাধ্য মোৰ টেবুল গ'ল মোৰ চকী গ'ল মোৰ থাপনা গ'ল মোৰ মান ইজ্জত চব গ'ল আজি নিজৰ ঘৰত থানা খুলি লৈছো মই নিজৰ মতে চলিম ছাৰ 10 মিনিট সময় দিছো মিনিটৰ ভিতৰত যদি থানাত হাজিৰ নহয় মোতকৈ বেয়া কিন্তু কোনো নহ'ব এতিয়া মোক কি হ'ব ছাৰ তোৰ কি হ'ব আপোনাৰ হোৱা মানেতো মোৰ হোৱা বিটি হ'ব নেকি আৰু মোৰতো ঘূৰাই গৈছেগে আৰু মানে বয়স হৈছে নহয় ঠিক আছে বাৰু মই বুজিছো এতিয়া আপুনি মোক কওক মোক কোনটো এংগলৰ পৰা লোৱাৰ নিচিনা দেখে কোনোটো এংগলৰ পৰা লোৱাৰ নিচিনা নেদেখি নেদেখি কমলক কিয় ক'লে মোক দেখিবলৈ ল'ৰা লাগে বুলি মই কেতিয়া ক'লো কমলক সি মিছাকে মোক বদনাম দিছে তাক আজি মই সুধাই নেৰো নেলুটো চিঙি এনেকে ঘপকে ওলাই তোৱাই ভাল হ'ব নেকি ছাৰ বোলে থানালে ফালন পৰিব কিন্তু ছাৰ যুদ্ধ হ'ব কিন্তু ছাৰ ছাৰ যুঁজি যাম মই পলাই যাম এইটো ছাৰ 10 মিনিটৰ ভিতৰত পাবলৈ দিছে 10 মিনিট হ'বলৈনো কিমান সময় লাগে ছাৰ বেটাৰী খুলি থলে বহুত সময় লাগিব তেতিয়াহ'লে বহুত সময় আছে থানালে নে হয় উঠক আৰে কি কৰিছে হা এইফালে কিয় উঠিছে চৰি চিএম ছাৰৰ লগত থাকোতে সদায় ফ্ৰণ্ট চিটত বহা অভ্যাস যে হ'ব দিয়ক মই পিছফালে বহিম বলক উঠিলে বিউটি সুন্দৰ ছাৰক ফাইল এটা দিবলগীয়া আছিলে ক'ত আছে নো ফাইল দেখোন তোমাৰ হাততে আছে হে ফাইলটোৰ কথা কোৱা নাই সুন্দৰ ছাৰ ক'ত আছে কেকেটা ঘৰলৈ গৈছে কিয় এনকুৱাৰী কিহৰ ইনকুৱাৰী খাটনিয়াৰ আপুনি আকৌ মোৰ ঘৰলৈ কিয় আহিছে ঘৰলৈ অহা আলহীক তেনেকে কয় নেকি আপুনি আলহী হৈহে আহিছে মই আকৌ পুলিচ হৈ অহা বুলি ভাবিছিলো বহক থেংক ইউ আই মোহন 1 নম্বৰ টেবুলত চাহ লগাবি হ'ব নালাগে কেকেটাই তাৰমানে প্ৰাইভেট থানা খুলিহে এৰিলে এজনে নলগা জেঙত লাগিয়ে ভাল পায় দেখোন চাকৰি থাকিবগে নে ক'ত বাৰু থাকিবগে তুমিয়ে কোৱাচোন পাকলি ক'তা নাইতো ক'ত দেখিলা কি মাছৰ বাকলি মইতো মাছ বাছি ভালকে হাতটো ধুই আহিছো আপুনি তেতেকে য'তে কিয় মাত পাতে মই সেইটো বাকলি কথা কোৱাই নাই এওঁ মাছৰ বাকলিৰ কথা কোৱা নাছিলে জানো মইনা মইনা কোন মইনা তুমি কি আৰে দিয়কচোন দিয়ক কি ফাইল চাওঁ ঘৰলৈ আহিছে ধুনীয়াকে চাহ একাপ খাই লওক চালেনো কি হয় আপুনি দিয়ক না ফাইলটো নেপায় বেলেগৰ ব্যক্তিগত ফাইল চাব নেপায় কিহৰ ব্যক্তিগত ফাইল LIC জীৱন কে সাথ ভি জীৱন কে বাদ ভি হ'ব দিয়ক চাওঁ মইনা মই মইনা মইনাটো
একেবাৰে নৰমাই নগৈ আনি মোৰ নাম মই নামালি নামাতিব মৰমতহে মাতিছো কিহৰ আপোনাৰ মোলে মৰম জাগিল হে মই বাচ্চা নেকি আপোনাৰ অৰা বাচ্চাৰ নাম নলবা দেই মই কৈ দিছো বাচ্চাৰ নাম নলবা আই একে তেওঁহে তালফাল লগাবলৈ লাগিলে ছাৰ সেইকেইটা চাকৰিটো এবাৰ থাকিবগে নে দেখা যাওকচোন মোৰ মতেতো ছাৰ খেদিয়ে দিব লাগে কিমান আৰু সদায় ভাওনাবোৰ চাব আপুনিয়ে কওকচোন হয়নে হ'ব তুমিও কমখন ভাওনা কৰি নাথাকা চাই আছো ময়ো তোমাক মইনো কিনো ভাওনা কৰিলো এই মানুহজনক একো সুধিবই নাপায় ঘূৰি পকি মোলৈকে পাইগে ফাইলটো চালে আপোনাৰ কি হয় নেচালেনো আপোনাৰ কি নহব মোৰ চাবলৈ মন গৈছে পৃথিৱীত ইমান ধুনীয়া ধুনীয়া বস্তু আছে এই ফাইলটোহে চাবলৈ মন গ'ল কিয় ফাইলটো আমাৰ থানাৰ ফাইল যেন লাগিছে আপুনি এনকুৱাৰী কৰিবলৈ আহিছে নে আলহী হৈ আহিছে প্ৰাইভেট থানাৰ ইনকুৱাৰী বহিছে নেকি চাবলৈ আহিছো ৰিপৰ্ট দিম 1 মিনিট হেল্ল' ডিজিপি ছাৰক ফোনটো দিয়কচোন হেল্ল' ছাৰ মই খাটনিয়াৰে ক'লো বেহাৰবাৰী আউটপোষ্টৰ হয় ছাৰ মোৰ যে প্ৰাইভেট থানাৰ কনচেপ্টটো আপুনি পাৰ্মিশ্যন দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ নাই নাই তেনেকুৱা ডিষ্টাৰ্ব পোৱা নাই এজন আহিছে 1800 টকাৰ ডিফাৰেঞ্চ হয় মই ভালকৈ শুনা নাই ছাৰ হেল্ল' ছাৰ ছাৰ চেছ ডিজিপি ছাৰক মোৰ কমপ্লেইন দি দিলে নেকি ঐ খাটনিয়াৰ ছাৰ আপোনাৰ ৰিভলভাৰটো অকণমান দিয়কচোন কিয় এনে অকণমান চাওঁ দিয়কচোন কিয়নো কওকচোন অকণমান এনে চাওঁ আৰু চাওঁ বুলি মন গৈছে হয় হয় ছাৰ কি কৰে খাটনিয়া আপোনাৰ আশীৰ্বাদত আৰু দিয়ক ফোনটো ৰাখকচোন প্লিজ এই সুন্দৰ কোৱা আমাৰ থানাত নতুনকৈ জইন কৰিছে যে ঠিক আছে মোৰ নামটো কৈ দিলে কিয় ছাৰ ছাৰে সুধিছে কাষত কোনে চেপচেপাই আছে এই ডিজিপি ছাৰৰ পাৰ্মিশ্যন আছে বুলি নাজানো কাৰণেহে মই আপোনাক কৈছো মই যি কৰোঁ চব ফৰ্মেলিয়ে কৰোঁ এই আপুনি যি কৰে কৰি থাকক আৰু মই এইবিলাক মাৰ্কেটত নাই বেটা তই ডালে ডালেহে মই ডালেই দলি দিম যোৱাই কথাটো বেয়া হ'ল নেকি কি জ্বৰ হ'ল মই কি কৰিব লাগে ইহঁতক জন্ম দিয়েই মই ভুল কৰিলো কোনটো যুগত মই কি পাপ কৰিছিলো নাজানো আৰু মই কৈছো কি হৈছে কি হৈছে নাই মানে এনে ছাৰ অকণমান ঘৰুৱা ছাৰ আপোনাৰ ৰিভলভাৰটো অকণমান দিয়কচোন কিয় এনে অকণমান চাওঁ দিয়কচোন কিয়নো কওকচোন অকণমান এনে চাওঁ আৰু চাওঁ বুলি মন গৈছে এইটো লওক কি কৰিছে আপুনি কি ভাল হোৱা নাই সুন্দৰ ছাৰক তুমি মিছা কথা ক'ব নালাগিছিল কিয় ঠেং চুটি হৈ আপোনাৰ চাইজত আহি যাম নেকি তেনেকুৱা নহয় কিন্তু চাকৰিটো আৰু বেছি নাথাকিব যেনে পাইছো শুনক চাকৰি পোৱাটো যিমান টান খেদাটো ডাবুল টান এইবিলাক মাথা মাৰিব নালাগে আপুনি থানাৰ গেটলৈ যাওক কিবা কেছ আহিলে মোৰ ইয়ালৈ লৈ আহিব 300 টকাকে দিম 10% TDS কাটি টেক্স ফাইল আছে বনাব লাগিব ছাবমিট কৰিব ৰিফাউণ্ড হ'ব মোক মৰিবলৈ দিয়ক ছাৰ মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই আৰে আপোনাৰ ইমান কিহৰ অশান্তি মোৰ ঘৈণী আৰু ল'ৰা ছোৱালী কেইটা সেই জুই লগা কেইটাৰ জ্বৰ আৰু চৰ্দি আৰে মেডিচিন খুৱাই দিয়ক ভাল হৈ যাব হাইজাত যোৱা কেইটা মৰক সিহঁতি ক'ত কেনেকে নাপায় নাপাই যদি ঠিক আছে ছাৰ আপুনি বিয়া পাতিলে নে নাই পাতা নাই পতা নাই কি হৈছে ৰাম কি হৈছে তইচোন কি কৰো বাৰু তাকেইতো ভাবি আছো মোৰ কাৰণে ৰাখিয়ে বোলে 2 দিন বেক কৰি দিব তথাপিও ভাওটো কৰি দিব লাগে ইমানকে ভাবি থাকিব নালাগে ডাইৰেক্ট কৰি দিয়ে যোৱা কিন্তু ছুটিটো ছাৰে দিব জানো মেনেজ কৰা মই আৰু কোনে কৰি দিব আকৌ কিবা এটা মাথা মাৰা না কৰি দিয়া না প্লিজ আইডিয়া এটা উলিওৱা ভাবিব লাগিব আৰে গাৰ গেৰি দিয়কচোন পৃথিৱীৰ আটাইতকৈ সুখী মানুহ আপুনি ছাৰ মোক আপোনাক ধৰিবলৈ দিয়ক আৰে কি কৈ আছে এইবোৰ চাওঁ এৰক
মোক এটা কথা দিয়ক ছাৰ অ'। আপুনি লাইফত কেতিয়াও বিয়া নাপাতিব হোৱাট বিয়া পাতিলেও আপুনি সন্তান জন্ম নিদিব ছাৰ কিছুমান চিষ্টেম আছে এপ্লাই কৰিব লাগিব ঠিক আছে আপুনি যাওকচোন কামত লাগক যাওক কিন্তু মোৰ এটা কথা মনত ৰাখিব ছাৰ হাম দ হামাৰে কেও কিছু নাই ছাৰ ঠিক আছে দিয়ক ঠিক আছে ই যে কিছুমান পিছ আহি পায়হি নহয় চব মোৰ ভাগ্যতহে আছে এইবোৰ কলে যোৱা আকৌ কলেও নাযাওঁ এনে ভাবি আছো কথাটো বাহিৰলৈ ওলাইহে আহিলা দেখোন তাকে মই বোলো খোজকাঢ়ি খোজকাঢ়ি ভাবিলে মালটো বেছি ওলাই নি আহিছেনে তাকে অকমান সৰুকে অহাতটো এটা আহিছে কি ব্লেকমেইলিং ছাৰক ইমোচনেল ব্লেকমেইলিং কেনেকে ৰাগ পাতিছে হয় 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 তৰাক ভাও দিবলৈ দিছে হয় হয় তৰা নাচিবলৈ যাব ছাৰ জানে ভাল পাওঁ তোমাক নিশা মোক দাদা ইয়াত বহি আছে যে নাই নাই বলক থানালৈ বলক বহি থাকিব নাযাওঁ দে আজি ডিউটি নাই নাইও আজি ইয়াত কি কাম আপোনাৰ কওকচোন কিবা এটা আছে আৰু তই যাচোন ইয়াৰ পৰা যা বাৰু থানাত বম চম নিদিয়েতো আমি কিন্তু মৰি যাম অকমান ঠিক আছে যি কৰে কৰি থাকক মইহে গম পাওঁ মই কি ধান্দাত আছো মই ছাৰক কৈ যাম তুমি ফুল চাপৰ্ট দিব লাগিব কিন্তু ঠিক আছে তুমি কিন্তু নাৰ্ভাছ নেমাৰিবা মই আকৌ বাকলি কেলে নাৰ্ভাছ মাৰি কৈছো আৰু কথাটো চাও মইনাহঁত মই তোমালোকক কথা এটা কওঁ কিন্তু সদায় সদায় মইনা মইনা কৈ থাকে আমাৰ নাম নাই হ'ব আৰু ভুল এটা হৈ গ'ল আৰু যেনিবা আহা দুইটা আহাচোন মই তোমাক দৰকাৰ নাই একো কথা পাতিবলে আমাৰ বেলেগ কথা আছে ব'লা এনে কি কাম ওলালেনো এহেঁতি যে দুইজনী ইমান বিজি ছাৰ কথা এটা আছিলে কোৱা তাৰ আজি মোৰ নহয় তৰাবাৰহে হয় ছাৰ ছাৰ কথাটো কিন্তু অকমান ইম'চনেল কোৱা কৃষ্টি সংস্কৃতিৰ লগত ৰিলেটেড কথাটো হয় মানে ষ্টাৰ্ট কৰি দিওঁ কৰা মানে খানাখনলৈ গ'লে এনেকুৱাকে এটাকে চাইব নালাগে নে পাই গ'ল পঢ়িছা হয় আচ্ছা কেছ দিবলৈ আহিছা ক'ত খানাত থানা চাইনবৰ্ডখন পঢ়িলে কেছ দিবলৈ আহে নেকি মানুহ কথা ক'বলৈ আহে ইয়াৰ জন্মগতভাৱে ব্যৱহাৰটো বেয়া নেকি তাৰ ক'বলৈ আহে কি ক'ব লগা আছে কোৱা মোৰ হাতত টাইম নাই মানে ছাৰ কথাটো ৰাস ৰিলেটেড হয় নেকি হয় ছাৰ মানে তৰাবাহঁতৰ মোৰ কথা কৈছে মানে তৰাবাহঁতৰ গাঁৱত এইবাৰ ৰাস পাতিছে হয় 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 তৰাক ভাও দিবলৈ দিছে হয় হয় তৰা নাচিবলৈ যাব ছাৰ জানে সেইকাৰণে ছুটি লাগে হয় ছাৰ যামনে ছাৰ যোৱা থেংক ইউ ছাৰ আৰু বিউটি ছাৰ লগতে তুমিও যোৱা সেইটোতো ভালেই ছাৰ কিন্তু মোৰ দুখন আকৌ এক্সট্ৰাকে আছে সেই দুখনৰ ছুটি এক্সট্ৰা হয় নেকি হয় ছাৰ ৰ'বা দেখোন আগতে তোমালোক দুইজনে এইখনত এটা এটা চহী কৰি দিয়া কিহৰ চহী ছাৰ ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট চাকৰিৰ পৰা অৱসৰ লোৱা তাৰপিছত যিমান ৰাস নাচিবলৈ মন যায় নাচি থাকা ছাৰ মোৰ যে মাতটো বহি আছে সেইকাৰণে ৰাস কেঞ্চেল কৰিছো মই এইবাৰ হয় নেকি মই নকৰো বুলিয়ে কৈছো মই নকৰাহে ইমান জোৰ কৰিছে জানেনে অ ছুটি লাগে Nonsense. আৰু এই সুন্দৰটো কলৈ গ'ল বাৰু খাটনি আৰু থানাৰ বা কি ইনফৰমেশ্যন আনিলে তৰা মই আহিলে নাই ওলাই আছো আহিব ৰসৰ কথা ক'ব জানা